हेलो फ्रेंड्स, मैं আজি আপোনালোকৰ বাবে ভেদাইলতা লগত বনোৱা মাছৰ আঞ্জাৰ এটা ৰেচিপি লৈ আহিছো। তাৰ বাবে মই লৈছো কেইটুকুৰামান মাছ, ভেদাইলতা পাত কেইখিলামান, এফালে এটা বিলাহী কাটি লৈছো আৰু দুটা বইল কৰা আলু, এফালে মই লৈছো পিয়াজ অলপমান, আদা ৰসুন পেষ্ট, হালধি আৰু নিমখ। এতিয়া ৰেচিপিটোলৈ আগবাঢ়ো। প্ৰথমে ভেদাইলতা আৰু বিলাহীখিনি পেষ্ট বনাই ল'ব লাগিব। এফালে মই কেৰাহীখন গৰম হ'ব দিছিলোঁ। ইয়াত মই এতিয়া তেল দি দিছোঁ। তেলখিনি গৰম হৈ আহিল। ইয়াত মই এতিয়া মাছ কেইটুকুৰা দি দিছোঁ। মাছখিনি ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ব লাগিব। মোৰ মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই কাঢ়ি ৰাখিম। এই ৰখি যোৱা তেলখিনিতে মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি মই ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। মই ইয়াত এটা জলকীয়াও দি দিলোঁ। এতিয়া মই ইয়াত আলু কেইটুকুৰা দি দিছোঁ। আলুখিনি অলপ সময় এনেদৰে ভাজি ল'ব লাগিব। এতিয়া মই অলপ ইয়াত হালধি দি দিছোঁ আৰু অলপ নিমখো দি দিম। গোটেইখিনি ভালকৈ মিক্স কৰি দিছোঁ। ইয়াত মই এতিয়া আদা ৰচুন পেষ্টখিনি দি দিছোঁ। আদা ৰচুনৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ব লাগিব। ইয়াত এতিয়া ভেদাইলতা পেষ্টখিনি দি দিছোঁ। অলপ সময় এনেদৰে ভাজি লৈছোঁ। তাৰ পাছত মই ইয়াত অলপ গৰম পানী দি দিম। এয়া গোটেইখিনি ভালকৈ ভজা হৈ গৈছে। ইয়াত এতিয়া পানী দি দিম। মই বেছি পানী দিয়া নাই। আপোনালোকে আঞ্জাখন যিমান ডাঠ কৰিব বিচাৰে বা পাতল কৰিব বিচাৰে সেই অনুযায়ী আপোনালোকে নিজৰ হিচাপত পানী দিব। এতিয়া গেছটো অলপ কম কৰি উতলিবলৈ দিম। এয়া চাওক, গোটেইখিনি ভালকৈ উতলি আহিছে। এইখিনি সময়তে মই ইয়াত মাছ কেইপিচ দি দিছোঁ। এনেকৈ অলপ সময় ৰখাৰ পাছত নমাব পৰা হৈ যাব। মই আলুখিনি এনেদৰে অলপ ভাঙি দিছোঁ যাতে আঞ্জাখন অলপ ডাঠ হৈ পৰে। এয়া মোৰ ভেদাইলতাৰ লগত বনোৱা মাছৰ আঞ্জাখন হৈ গ'ল। নমাই ৰাখিছোঁ। যদি মোৰ ৰেচিপিটো চাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।